আমাৰ সকলো CSD সকলৰ লগত প্ৰত্যেকটো ডিপাৰ্টমেণ্টৰ ষ্টেটাছ জনাৰ কাৰণে 4 তাৰিখত আমাৰ মিটিং আছে আৰু ইয়াৰ আগতে কাম কৰাত সুবিধা হোৱাৰ কাৰণে এতিয়ালৈকে আমি 8জন চিফ ডিপুটি চিফ লৈ 9জন আমাৰ EM আৰু চিফ ডিপুটি চিফ লৈ 9জন আমাৰ দায়িত্ব লোৱা হৈছে আৰু আমাৰ বহুখিনি EM দিবলৈ বাকি আছে আমি তেখেতসকলক লাহে লাহে দিব বিচাৰিছো আমাৰ পলিচি দ্বাৰা তো আজি প্ৰথম এনাউন্স কৰিব বিচাৰিছো যে আমাৰ শ্ৰী গোবিন্দ চন্দ্ৰ বসুমতাৰী আমাৰ যে ডিপুটি চিফ আছে তেখেতক আমি আজিৰ তাৰিখত PNRD আৰু স্মল স্কেল ইণ্ডাষ্ট্ৰি বিভাগটো অৰ্পণ কৰা হৈছে আমাৰ ৰঞ্জিত বসুমতাৰী ফৰেষ্ট আমাৰ উকিল মুছাহাৰী ৱাটাৰ ৰিসোৰ্স অৰুপ কুমাৰ দে হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ দিগন্ত বৰুৱা ইৰিগেশ্যন গৌতম দাস সোশিয়েল ৱেলফেয়াৰ ঘনেশ্যাম দাস এগ্ৰিকালচাৰ আৰু ৰণেন্দ্ৰ নাৰ্জাৰী ট্ৰান্সপৰ্ট আমাৰ এই 8জন এতিয়া ইয়াত আমি বিভিন্ন বিভাগ অৰ্পণ কৰা হৈছে দায়িত্ব দিয়া হৈছে আৰু তেখেতসকলে অহাকালিৰ পৰাই নিজৰ নিজৰ বিভাগৰ কাম হাতত ল'ব গতিকে মই এইখিনি এনাউন্সমেন্ট আপোনালোকক জনালো আৰু মই আশা কৰিছো কি আমাৰ সকলো কামত আপোনালোকে সহযোগ কৰিব আৰু আজি বিশেষকৈ মই 3টামান কথা ক'ব বিচাৰিছো কি যেটো মানে এফেক্টিভ এটা গভৰ্নেন্স আনাৰ কাৰণে যিখিনি কাম কৰিব লাগে আমাৰ চৰকাৰখনে এটো কৰিবলৈ আমি হাতত লৈছো আৰু আমাৰ বিষয়াসকলে আমাক ইয়াত কোঅপাৰেট কৰি আছে মই আশা কৰিছো আগৰ সময়ত আমাৰ যিখিনি খেলিমেলি হৈ গ'ল বিভিন্ন কৰাপচনৰ সমস্যাবিলাক আহিছে এইবিলাক লাহে লাহেকৈ নাইকিয়া হ'ব আৰু আমি ভালকৈ ট্ৰান্সপাৰেন্টলি কামবিলাক কৰিব পাৰিম আমাৰ মূল টাৰ্গেটটো হৈছে কমিউনিটি হ্যাপিনেস আমাৰ ইয়াত যিখিনি জনগোষ্ঠী আছে এই জনগোষ্ঠীবিলাকে যথেষ্ট পিছপৰা জনগোষ্ঠী অৰ্থ সামাজিক দিশত শিক্ষাৰ দিশত সকলো দিশতে পিছপৰা জনগোষ্ঠীবিলাক আমাৰ অঞ্চলত বিশেষকৈ আছে তো আমাৰ অঞ্চলটোৱে এটা পিছপৰা অঞ্চল তো সেই কাৰণে সকলো জাতি জনগোষ্ঠীক সুখী কৰি ৰাখাৰ কাৰণে আমাৰ চৰকাৰখনে কাম কৰিব আৰু সেইটো আমাৰ সবচে প্ৰায়োৰিটি তো সেই কাৰণে আমি অহা 4 তাৰিখত বিশেষকৈ আমাৰ সকলো ষ্টুডেন্ট ইউনিয়ন যিখিনি আমাৰ অঞ্চলত আছে তেখেতসকলক আমাৰ অফিচিয়ালি মাতি পেলাই আমাৰ চৰকাৰে তেখেতসকলৰ মনৰ যিবিলাক কথা এইটো ভাৱ বিনিময় কৰাৰ কাৰণে এটা কাৰ্যসূচী আমি আয়োজন কৰিছো সেকেন্ডতে হৈছে শিক্ষা এডুকেশনটো আমাৰ এটা প্ৰায়োৰিটি এৰিয়া শিক্ষাটো আমি গুণগত শিক্ষা আমি যেনেকৈ নহওক আনিব লাগিব এই কাৰণে আমি অহা 4 তাৰিখৰ পিছতে প্ৰথমতে আমাৰ যিমানখিনি শিক্ষা বিষয় আছে সকলোকে লৈ পেলাই আমি এটা আলোচনা চক্ৰ অনুষ্ঠিত কৰিব বিচাৰিছো আৰু ইয়াৰ পিছতে আমাৰ বিজিআৰ অঞ্চলত যিমানখিনি আমাৰ ইউনিভাৰ্সিটি কলেজ প্ৰফেসৰ প্ৰিন্সিপাল আছে হেডমাস্টাৰ আছে তেখেতসকলক লৈ পেলাই গুণগত শিক্ষা আমি কেনেকৈ আনিব পৰা যায় তেনেকুৱা এটা সভা আমি অনুষ্ঠিত কৰাৰ কাৰণে ঠিক কৰিছো আৰু এই গোটেই বছৰটোত আমাৰ বিজিআৰ অঞ্চলত আমি শিক্ষাৰ এটা জাগৰণ আনাৰ কাৰণে বিভিন্ন সোশ্যাল অৰ্গানাইজেশন বিলাকৰ লগত লৈ ষ্টুডেন্ট ইউনিয়ন বিলাকক লগত লৈ আমাৰ চৰকাৰখনে খুব এফেক্টিভলি এডুকেশনৰ ক্ষেত্ৰত কেনেকৈ কাম কৰিব পৰা যায় আৰু বিভিন্ন NGOs আছে যিসকলে এডুকেশনৰ কাম কৰি আছে ৰিজনাল লেভেলত ষ্টেট লেভেলত বা আমাৰ নেশনাল লেভেলত ইন্টাৰনেশনাল লেভেলত এই এডুকেশনৰ কাম কৰি থকা আমি NGOs সকলক আমি আহ্বান কৰিব বিচাৰিছো তেখেতসকলে আমাক সাপোৰ্ট কৰিব লাগে আৰু এইখিনি এডুকেশনৰ কাম আমি হাতত লম আৰু ইয়াৰ লগতে আমি 10টা এডুকেশনৰ ক্ষেত্ৰত কমিউনিটি কলেজ আমি এস্টাবলিশ কৰাৰ কথা ঘোষণা কৰিছিলো আমাৰ EC মিটিংত এটা আমি প্লেস কৰিম কাৰণ আমি সদায় চিন্তা কৰো কি যিখিনি নরমাল স্টুডেন্ট মেট্ৰিক পাস কৰিছে হায়াৰ সেকেন্ডাৰী পাস কৰিছে BA পাস কৰিছে ফার্স্ট ডিভিজন পাইছে সেকেন্ড ডিভিজন পাইছে থার্ড ডিভিজন পাইছে কিন্তু আমি চিন্তা নকৰো যিখিনি লাৰ্জ সেকশনে ড্ৰপ আউট হৈ যায় ফেল হৈ যায় তো সেইখিনিও আমাৰ মানৱ সম্পদ হয় তো তেখেতসকলক আমি মানৱ সম্পদ হিচাপে গঢ় দিয়াৰ কাৰণে বিভিন্ন ষ্টেণ্ডাৰ্ডত ড্ৰপ আউট হোৱা ফেল হোৱা ছাত্ৰ ছাত্ৰী ইউথ সকলৰ কাৰণে আমি এইটো বছৰতে 10টা আমি কমিউনিটি কলেজ আমি এস্টাবলিশ কৰিবলৈ গৈ আছো আৰু এই কমিউনিটি কলেজত কোনো এজৰ কিমান নাথাকিব কোনো কোৱালিফিকেশনৰ কোনো কিমান নাথাকিব সকলো শ্ৰেণীৰ মানে তাতে ব্যক্তিয়ে যি সকলে বিলো 40 ইয়াৰ্স তেখেতসকলে তাত এনৰোল হ'ব পাৰিব আৰু তেখেতসকলে জীৱিকাৰ কাৰণে
যি স্কিল লাগে ল্যাঙ্গুৱেজ স্কিল কামৰ স্কিল এই স্কিলবিলাক তাতে শিকিব পাৰিব আৰু নিজৰ জীৱিকাটো তেখেতসকলে ল'বলৈ পাৰিব তো আৰু বৰ্তমানৰ সময়টো এটা আমি কৈছিলোঁ কি বিজ্ঞানৰ যুগ আৰু বিজ্ঞানৰ লগতে এতিয়া প্ৰযুক্তিবিদ্যা টেকনলজিৰ এটা যুগ আহিছে আমি ক'ব লাগিব যে মানৱ জাতিৰ যিটো জন্ম এই জন্মৰ পৰা যদি ইতিহাসটো চাই আমি সকলোতকৈ ভাল সময়ত জন্ম পাইছোঁ কাৰণ আগৰ সময়ত এটা কামৰ কাৰণে আমি বহুত দূৰ দূৰণিলৈ খোজকাঢ়ি যাব লগা হৈছিলে চাইকেলেৰে যাব লগা হৈছিলে বিভিন্ন এটা মেছেজৰ কাৰণে ইনফৰমেশ্যনৰ কাৰণে কষ্ট কৰিব লগা হৈছিলে কিন্তু আমাৰ সময়ত আমাৰ সব হাতৰ আঙুলিতে এই মেছেজবিলাক অহা আৰম্ভ কৰিলে গতিকে সায়েন্সৰ এইটো এটা ডাঙৰ ব্লেছিং কি আজি যিটো টেকনলজি আহিছে এইটো গোটেই মানৱ সভ্যতাক আগবাঢ়ি যোৱাত আমাৰ কামবিলাক খুব ইজিলি হৈ উঠাত আমাক সকলো দিশৰ পৰা সহায় কৰিছে তো এই সুবিধাখিনি ল'বৰ কাৰণে আমিও আগবাঢ়ি আহিব লাগিব আৰু আগবাঢ়ি আহিবৰ কাৰণে প্ৰথম এডভান্টেজটো ল'ব লাগিব আমাৰ চৰকাৰী বিষয়াসকলে বা চৰকাৰৰ আমাৰ অফিচত আমি সুবিধাটো ল'ব লাগিব কাৰণ চৰকাৰে প্ৰথমতে সকলো কাম কৰাৰ কাৰণে সক্ষম হয় আৰু চৰকাৰখনে যেতিয়া এই সুবিধাবিলাক আৰম্ভ কৰিব এই সুবিধাবিলাক ৰাইজক দিয়া আৰম্ভ কৰিব তেতিয়া ৰাইজে ইয়াতে লাভ ল'ব পাৰিব আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সেকেন্ড টাৰ্মত অহাৰ পিছত ঘোষণা ফাৰ্ষ্ট টাৰ্মৰ সময়তে ঘোষণা কৰিছিলে প্ৰধানমন্ত্ৰী হোৱাৰ পিছত ডিজিটেল ইণ্ডিয়া এটা গঢ়াৰ কাৰণে এই সপোনটো বাস্তৱ কৰাৰ কাৰণে ভাৰতবৰ্ষৰ চৰকাৰখনে ৰাজ্য চৰকাৰবিলাকে উঠি পৰি লাগিছে আৰু আজি আমি চৰকাৰ গঠন কৰাৰ পিছত UPPL বিজেপি আৰু GSPৰ যি চৰকাৰ গঠন কৰিছো আমি প্ৰথম পদক্ষেপ হিচাপে সকলো আমাৰ অঞ্চলৰ নাগৰিকসকলে নিজৰ সমস্যাবিলাকক আমাৰ চৰকাৰক জনোৱাৰ কাৰণে এটা এই ওয়েব পোৰ্টেলটো আমি ডেভেলপ কৰা হৈছে जोङो कमप्लेन टेक्स्ट बक्सआव होनांगोन बिनि उनाव जोङो बे टेक्स्टआ फर्मखौ फिलआप खालामनांगोन প্ৰথমতে নৱবৰ্ষৰ শুভকামনা জ্ঞাপন কৰিছোঁ আমি বিটিআৰবাসী অসমবাসী আৰু ভাৰতবাসী ৰাইজলৈ আশা কৰিছোঁ কি নতুন বছৰটো সকলোৰে কাৰণে সুখৰ উন্নয়নৰ শান্তিৰ হ'ব আৰু সকলোৰে জীৱনত এটা ভাল এটা উজ্জ্বল এটা সকলোৰে জীৱনত কঢ়িয়াই আনিব ঈশ্বৰে সকলোকে সহায় কৰিব ইয়াৰ কাৰণে আমি ঈশ্বৰক প্ৰাৰ্থনা কৰিছোঁ আৰু আজি এই নতুন বছৰৰ প্ৰথম দিনৰ পৰাই আমি নতুন চৰকাৰখনে যি পৰিৱৰ্তনৰ কাম কৰিবলৈ ইয়াত UPPL বিজেপি আৰু GSPৰ চৰকাৰ গঠন হৈছে আমি এটা পদক্ষেপ আজি লৈছোঁ আৰু প্ৰথম কথা হ'ল আমি আজি আমাৰ 8জনকৈ আমাৰ ডিপুটি চিফ আৰু EM সকলক আমি বিভিন্ন পদবী আমি অৰ্পণ কৰিছোঁ আৰু অহাকালিৰ পৰা তেখেতসকলে নিজৰ অফিচত তেখেতসকলে কাম আৰম্ভ কৰিব আৰু আজি আমি এই অঞ্চলটো বহুত দৰিদ্ৰ মানুহ আছে দুখীয়া মানুহ আছে আমাৰ অঞ্চলটো অতিকৈ পিছপৰা অঞ্চল তো সেই মানুহবিলাকে আজি বাহিৰত আহি পেলাই চৰকাৰী মানুহক লগ কৰাৰ বহুতৰে সক্ষম নহয় তো সেইকাৰণে আজি আমি এটা ওয়েব পোৰ্টেল ডেভেলপ কৰিছোঁ আৰু ইয়াত অনলাইনভাৱে কিছুমানে কৰিব পাৰিব আৰু টেলিফোনিক চবৰে হাতত ফোন আছে ফোনত তেখেতসকলে আমাৰ এটা টোল ফ্ৰী নাম্বাৰ আমি দিছোঁ এই টোল ফ্ৰী নাম্বাৰৰ জৰিয়তে সকলো ৰাইজে ফোন কৰিব পাৰিব আৰু ক'ব পাৰিব কি গভৰ্ণমেণ্টে দিয়া ফেচিলিটিবিলাক কোনে পাইছে পোৱা নাই এইটো অনলাইন যোগে কৰিব পাৰিব তো ইয়াৰ পিছত আমি কৈছোঁ কি এই ওয়েব পোৰ্টেলত কোনোবা মোবাইলত ফটো উঠাই যদি দিয়ে কি আমাৰ তাত হস্পিটেলখন খোলা নাই 12টা বজালৈকে ক'তবা কিবা হৈছে এইবিলাক আমি গ্ৰিভেন্সেছবিলাক ইয়াতে ৰেজিষ্টাৰ কৰা হ'ব আৰু একৰ্ডিংলি একশ্যন লোৱা হ'ব বা তাত কামবিলাক কৰা হ'ব সেকেন্ড কথা আমাৰ চৰকাৰৰ প্ৰায়োৰিটিটো হৈছে কমিউনিটি হেপিনেছ জাতি জনগোষ্ঠী বহুত অশান্তিত আছে নিৰাপত্তাহীনতাত আছে বহুতে আজি বহুত সমস্যাত আছে যি সমস্যাবিলাক কেতিয়াবা তেখেতসকলে ব্যক্তও কৰিব নোৱাৰে আৰু বহুত সময়ত
ধৰ্ণা দিছে আন্দোলন কৰিছে তেখেতসকলৰ সমস্যাবিলাক কোনো শুনা নাই এইকাৰণে আমাৰ চৰকাৰখনে যদিও আমাৰ টকা পইচা সীমিত থাকিব আমাৰ ক্ষমতাটো সীমিত থাকিব তথাপিতো আমাৰ চৰকাৰখনে আমি মানে সেই জনগোষ্ঠীবিলাকক আমি লগত লৈ আগবাঢ়ি যাব বিচাৰিছোঁ সেইকাৰণে কমিউনিটি হেপিনেছটো আমাৰ প্ৰায়ৰিটি এটা মানে এটা এজেণ্ডা আৰু অহা 4 তাৰিখত প্ৰথম আমি ষ্টুডেণ্ট ইউনিয়নখিনিৰ লগত আমি বহিব বিচাৰিছোঁ তাৰপিছত আমি ছ'চিয়েল অৰ্গেনাইজেশ্যনৰ লগত বহিম তাৰপিছত আমি ৰিলিজিয়াছ অৰ্গেনাইজেশ্যনৰ লগত বহিম সকলো জাতি জনগোষ্ঠীৰ যিমান দল সংগঠন আছে এইটো পুৰুষৰে হওক মহিলাৰে হওক ইউথৰে হওক সকলো শ্ৰেণীৰ মানুহৰ লগত আমি একেলগে মিলি কাম কৰিব বিচাৰিছোঁ সব কমিউনিটিৰ ইছ্যুছবিলাক আমি ল'ব বিচাৰিছোঁ যি কামটো আমি কাউন্সিলত কৰিব পাৰিম এই কাউন্সিলে কৰিম যি কাম কাউন্সিলে কৰিব নোৱাৰে আমি ৰাজ্য চৰকাৰলৈ অৰ্পণ কৰিম যিটো ৰাজ্য চৰকাৰ নহয় কেন্দ্ৰীয় চৰকাৰলৈ আমি পঠিয়াই দিম কিন্তু আমি বিচাৰিছোঁ সকলো জাতি জনগোষ্ঠী নিৰাপত্তা আৰু শান্তিত থাকিব পাৰিব লাগে সেইটো আমি বিচাৰিছোঁ আৰু থাৰ্ড পইণ্ট আমি শিক্ষাত এটা আমূল পৰিৱৰ্তন আহাটো আমি বিচাৰিছোঁ কাৰণ শিক্ষা নহ'লে মানুহ জীয়াই থাকিব নোৱাৰে তো সেইকাৰণে 4 তাৰিখৰ পিছতে আমি শিক্ষকসকলৰ লগত আলোচনা আৰম্ভ কৰিম বিষয়াসকলৰ লগত আলোচনা আৰম্ভ কৰিম ছাত্ৰ ছাত্ৰীৰ লগত আমি আলোচনা আৰম্ভ কৰিম আৰু আমি বিভিন্ন NGOsবিলাকৰ লগত ছাত্ৰ সংগঠনৰ লগত ছ'চিয়েল অৰ্গেনাইজেশ্যন সবৰ লগতো আলোচনা কৰিম কি আমাৰ বিটিআৰৰ যিটো 4টা ডিষ্ট্ৰিক্ট আজি তাৰিখত আছে এই 4টা ডিষ্ট্ৰিক্টত গুণগত শিক্ষা যাতে সকলো পাবলৈ সক্ষম হয় ইয়াৰ কাৰণে আমি কাম কৰিম পাছ কৰা ল'ৰা ছাত্ৰ ছাত্ৰীসকলক ল'ৰা ছোৱালীক আমি বহুত এটা চিন্তা চৰ্চা কৰি আছোঁ কি হ'ব কি চাকৰি পাব কি নাপাব কিন্তু যিসকলে ফেইল কৰিছে বা ড্ৰপ আউট হৈছে তাৰ কথাটো কিন্তু কোনো চিন্তা কৰা নাই তো সেইকাৰণে আমি আমাৰ চৰকাৰী হিচাপে আমি ঠিক কৰিছোঁ কি আমি এইটো বছৰতে 10টা আমি কমিউনিটি কলেজ আমি ইষ্টাব্লিছ কৰিম য'ত নেকি বিভিন্ন বয়সৰ ড্ৰপ আউট হোৱা আমাৰ ইউথসকল ছাত্ৰ ছাত্ৰীসকল যিসকলে 40 ইয়াৰ্ছৰ তলৰ হয় সেইসকলে এনি ষ্টেণ্ডাৰ্ডত কাম কৰিব পাৰিব ভাষা শিক্ষাৰ পৰা আদি কৰি সকলো শিক্ষা স্কিল ট্ৰেইনিং তেখেতসকলে ল'ব পাৰিব যাতে এটা ভাল জীৱিকা লৈ পেলাই তেখেতসকলে জীয়াই থাকিব পাৰে আৰু ইয়াৰ লগতে আমি থাৰ্ড পইণ্ট কৈছোঁ এগ্ৰিকালচাৰে আমাৰ লাইফলাইন হয় আমাৰ জীৱিকা হয় সেইকাৰণে আমি এগ্ৰিকালচাৰতো প্ৰায়ৰিটি দি কাম কৰিবলৈ ওলাইছোঁ গতিকে পৰ্যায়ক্ৰমে সকলো কাম কৰি যাম মই যিসকলে আজি EM আমাৰ অলৰেডি দায়িত্ব পালে বিভাগ পালে মই তেখেতসকলক কংগ্ৰেচুলেশ্যন দিছোঁ আৰু মই আশা কৰিছোঁ বিটিআৰবাসী ৰাইজৰ কাৰণে যোনে যি দায়িত্ব নাপাওক কিয় ভালকৈ পালন কৰিব আৰু ৰাইজক মানে বেষ্ট এটা গভৰ্নেন্স দিব ভাল এটা প্ৰশাসন দিব আৰু ৰাইজৰ কাৰণে কাম কৰিব মই এইটো আশা কৰিছোঁ পাংচুৱেলিটি একদম লাগিব পাংচুৱেলিটিৰ ক্ষেত্ৰত কোনো কম্প্ৰমাইজ কৰা নহ'ব আৰু কোনো কাম কাজত আমি কোনোদিনে কম্প্ৰমাইজ নকৰোঁ গতিকে প্ৰথম কথা হৈছে কৰাপশ্যনটো আমি কেতিয়াও ইয়াতে পৰাশ্ৰয় দিব নোৱাৰোঁ আগত যিখিনি হ'ল এতিয়া যাতে কোনো ইয়াত কৰাপশ্যন কৰিব নোৱাৰে এইখন যিটো মানে অনুষ্ঠান এইটো আমাৰ কাৰণে সকলোৰে কাৰণে 35 লাখ মানুহৰ এটা পবিত্ৰ অনুষ্ঠান এই অনুষ্ঠানত বহি কোনো যাতে কৰাপশ্যন কথা চিন্তা নকৰে সেইটো বিষয়াই হওক কোনোবা নেতাই হওক আমি কৰাপশ্যনটো কোনোদিন সহ্য কৰা নহ'ব সেইকাৰণে যিখিনি আজি কৰাপশ্যন হৈছে কিবা হৈছে পেণ্ডিং হৈ আছে সেইটো সব ফাইলটোকে ইয়াতে ইনকুৱাৰী কৰা হ'ব ইয়াত ছাৰ্ভে কৰা হ'ব ষ্টাডি কৰা হ'ব ফিজিকেল ভেৰিফিকেশ্যন কৰা হ'ব তাৰ পিছতে ফাইলবিলাক আমি এটাকৈ ক্লিয়াৰ কৰিম গতিকে কৰাপশ্যনৰ লগত কোনো আপোচ কৰা নহ'ব থেংক ইউ হকি মই আমাৰ CM মোক স্বাস্থ্য বিভাগটো দিলে হেল্থ দপ্তৰটো দিলে তো স্বাস্থ্য বিভাগটো উন্নয়ন কৰাৰ কাৰণে ময়ো যথেষ্ট লাগিম আৰু আমাৰ আপাৰৰ আমাৰ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতৰো হেল্থ স্বাস্থ্য বিভাগ আমাৰ পীযুষ হাজৰিকা ডাঙৰীয়াও স্বাস্থ্য চাই আছে ৰাজ্যিক মন্ত্ৰী হিচাপে এতিয়া মোকো বিজেপি হিচাপে BTCৰ স্বাস্থ্য বিভাগটো চোৱাৰ কাৰণে মোক দায়িত্ব দিয়া হ'ল আমাৰ BTCৰ বিটিআৰৰ CM প্ৰমোদ বড়ো ডাঙৰীয়া আৰু তেখেতসকলে যে মোক এই গুৰু দায়িত্বটো দিছে সেইকাৰণে মই সুখী আৰু অহাকালিৰ পৰা ৰাইজৰ কাম স্বাস্থ্য বিভাগ বহুত কাম কৰিব লগা আছে মই জানো একদম আপ টু শ্ৰীৰামপুৰ পৰা ধৰি মাজবাটলৈকে যিমান সাব চেণ্টাৰ কওক ষ্টেট ডিছপেঞ্চাৰী কওক PHE কওক হস্পিটেল কওক বহুত পিছপৰা হৈ আছে সেইবিলাক উন্নয়ন কৰাৰ কাৰণে মই যথেষ্ট পৰিমাণে কাম কৰিম হস্পিটেলসমূহত ডক্টৰ ক্ৰাইচিছ নাৰ্ছ ক্ৰাইচিছ সেই ক্ৰাইচিছ এতিয়া ঠিক হৈ যাব বিগত দিনত ধৰক মই য়ং ল'ৰা মোক দায়িত্ব দিছে মই দিন ৰাতি 24 ঘণ্টা মই কাম কৰিব পাৰিম বিগত দিনত
যোন মানুহবিলাক দায়িত্ব লৈছিল তেখেত অলপ বয়সীয়াল আছিল, অলপ দেহাৰ কথা চিন্তা কৰিছিল। তো মোৰ তো দিন ৰাতি একই সমান, মই কাম কৰিব পাৰিম, শ্ৰীৰামপুৰৰ পৰা মাজবাটলৈকে ডেইলি দৌৰিব পাৰিম। থেংক ইউ তো সেইকাৰণে ডক্টৰ আৰু নাৰ্ছ ক্ৰাইচিছ আৰু নাথাকে, এতিয়া ঠিক হৈ যাব। থেংক ইউ